নমস্কাৰ আপোনালোক সকলোকে ভোগালী বিহুৰ বহুত শুভেচ্ছা জনালোঁ। প্ৰত্যেক বছৰৰ দৰে এইবছৰ আমি ওচৰতে সকলোৱে মিলি ভোগালী বিহু উদযাপন কৰিম আৰু কেনেদৰে কি প্ৰস্তুতি চলোৱা হৈছে তাকে আপোনালোকক দেখুৱাম আৰু আপোনালোকে চাই ভাল পাব বুলি আশা কৰিলোঁ। আৰু আমি সকলোৱে মিলি ইয়াতে ওচৰতে আমি এনেদৰে প্ৰত্যেক বছৰে ভোগালী বিহু ইয়াতে আমি উদযাপন কৰোঁ। সকলোৱে নিজৰ কামত লাগি আছে। এফালে ভেলাঘৰ সাজা হৈছে আৰু এয়া দেখিছে ডিম বইল কৰি থকা হৈছে। তাৰপিছতে এফালে মাছ ফ্ৰাই, খুৰীয়ে মাছ ফ্ৰাই কৰি আছে। তাৰপিছতে খুৰাহঁতে মেজিৰ বাবে ইয়াতে খুঁটা পুতি আছে আৰু খৰি ফালি থোৱা আছিলে আৰু খৰিসমূহ জাপিব। এইটো হ'ল আমাৰ ভেলাঘৰ ভিতৰতো, আৰু এইবাৰ ভেলাঘৰ দুটা বনোৱা হৈছে। এটা অকণমান ডাঙৰকৈ দিয়া আছে, এটা অকণমান সৰুকৈ, আৰু অন্য এটা ঘৰ এইটো ইয়াতে ল'ৰাবোৰে ইয়াতে মোবাইলত ব্যস্ত হৈ আছে আৰু ভাইটি আছে, এইবোৰ সকলোবোৰ ভাইটি আৰু ভতিজাও আছে ইয়াতে। তাৰপিছতে আপোনালোকক দেখুৱাই থাকিম বাহিৰৰ দৃশ্যসমূহ, আপোনালোকে চাই থাকিব আৰু আজি ৰাতিলৈ কি হয় সেয়াও আপোনালোকক দেখুৱাই যাম। আৰু এইবোৰ দেখিছে নহয়, পোৱালিবোৰ দৌৰি ফুৰিছে। এইটো আচলতে মোৰ সম্বন্ধত নাতি হয় আৰু এনেকৈ মানে আমি প্ৰত্যেক বছৰে সকলোৱে বহুত উলহ মালহে ভোগালী বিহুটো উদযাপন কৰোঁ। এইফালে নবৌ, মা, খুৰী সকলোৱে ভাতত লাগি আছে, খানাত লাগি আছে আৰু এয়া খৰি দিলে ইয়াতে মেজিটো বনোৱা হৈ যাব আজিয়ে ধুনীয়াকৈ। আৰু আপোনালোকক যিমানটো পাৰোঁ দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। তাৰপিছতে এয়া খুৰীহঁতে কামত লাগি আছে, এফালে ভণ্টিহঁত আছে, সকলোৱে নিজৰ কামত লাগি আছে। ময়ো কাম চাম কৰিছোঁ বাৰু, নকৰাকৈ থকা নাই, লগতে ভিডিঅ' কৰি আছোঁ। তাৰপৰা এইখিনি পোৱালীকেইজনী ইহঁতক ভিডিঅ'ত উঠিবলৈ লাগে, সকলোকে উঠাই দিছোঁ আৰু তাৰপিছতে দেখুৱাই যাম। আৰু এইটো দেখিছে মেজিটো কমপ্লিট হৈ গৈছে ইতিমধ্যে। তাৰপিছত আহিলে ভণ্টি, ইহঁতি ডিম গুচোৱাত লাগিছে। আমাৰ খানা হ'বই আৰু অলপ পিছতে। এফালে বেঙেনা জ্বলা ভাজি বনাবৰ বাবে, তাৰপিছতে এয়া চাউল ধুই থোৱা আছে। ভাতটো একেবাৰে শেষত দিয়া হ'ব, বনোৱা হ'ব মানে। বাকীখিনি বনাই আছে আৰু সকলোৱে কথা চথা পাতি আৰু পূৰা ফূৰ্তি কৰি আছে। প্ৰত্যেক বছৰ ভোগালী বিহুৰ দিনাখনি এটা ভিডিঅ' বনোৱা হয় ইউটিউবত দিবৰ বাবে, আৰু এই বছৰো তেনেকৈ বনালোঁ আৰু আপোনালোকে বাকী ইউটিউবত দিয়া ভিডিঅ'সমূহ চাব। আৰু এয়া টুকু আমাৰ ভতিজা হয় মোৰ, আৰু ইও আহি একদম পূৰা খেলি আছে, সি খুব ভাল পাইছে। তাৰপিছতে এইফালে খুৰী বাহঁতি আছে, ইয়াতে বহি সকলোৱে কথা চথা পাতি আছে। আৰু আমাৰ খানা খাব হৈ গ'ল, সকলোবোৰ বহিছে শাৰী পাতি, আৰু সোনকালে মানে চাৰে 4টা বাজিব হ'ল আৰু খানা হয় মানে, আৰু দিনৰ খানা হয়, গতিকে দিনতে কৰা হৈছে। আৰু ৰাতিলৈও হ'ব কিবা, সেয়া দেখুৱাম বাৰু কি হয় ৰাতিলৈ। এতিয়া খানা খাব হৈ গৈছে আৰু বৰ্তমান। তাৰপৰা এইফালে খুৰীহঁতে, নবৌহঁতে সকলোৱে ইয়াত দিয়াত লাগিছে খানাত। আৰু আমাৰ খানাত আছিলে হাঁহ আছিলে, তাৰপিছত মাছ আছিলে আৰু ডিম আছিলে। হাঁহ উঠিছিলে 7টা, এটা হাঁহ থৈ দিয়া আছে, সেইটো মানে পিছত খোৱা হ'ব, হয়তো ৰাতিলৈ খোৱা হ'ব, নহ'লে পিছদিনাখনি খোৱা হ'ব। মেজি জুই জ্বলোৱা দিনাখনিও আমাৰ খানা হৈ যায়। আমাৰ মানে ক'বলৈ গ'লে আমাৰ 3 দিনীয়া খানা হয়। আগদিনাখনিও আমাৰ খানা হয়, উৰুকাৰ আগদিনাখনি, সেইদিনা কাম কৰা সকলোৱে খানা খায় ৰাতিলৈ, তেনেকৈ আমাৰ 3 দিন হৈ যায়। তাৰপিছতে এইফালে নবৌহঁতে তামোল কাটি আছে, আৰু এইফালে টুকু মাকৰ লগত খেলি আছে, গান বাজি আছে, তো সি মানে পূৰা নাচি আছে, খুব ভাল পাইছে। গান বাজিলেই হ'ল আৰু নাচিব। আৰু এইফালে বাপেকে ৰখি চাই আছে, তাৰপিছতে পিচি আহি এইখিনিতে ৰখি ল'লেহি। তাৰপৰা আৰু খানা খোৱা হ'ল। তাৰপৰা আৰু একেবাৰে শেষত সকলো বহি দিছে, যিসকলে লাগি আছিলে। আমি আগতে খালোঁ, তাৰপিছতেতো ছেকেণ্ডবাৰ। আৰু তাৰপিছতে গধূলি হ'ল আৰু আন্ধাৰে হ'ল। এতিয়া আকৌ ঘৰলৈ যাম, ঘৰলৈ গৈ তাৰপৰা ৰাতিৰ কাৰণে আকৌ আহিম। আৰু মানে তেনেকৈ প্ৰত্যেক বছৰে আমাৰ এনেকৈয়ে হয় ভোগালী। ঘৰলৈ গৈ আকৌ গৰম কাপোৰ পিন্ধি আহিলোঁ গধূলি, মানে এতিয়া প্ৰায় 7টা চাৰে 7টামান বাজিছিলে আহোঁতে। তাৰপিছতে ইয়াতে অলপ সময় থাকিম, একদম আহি ডাইৰেক্ট জুইৰ ওচৰতে বহি লৈছোঁ, মানে বিৰাট ঠাণ্ডা লাগিছিলে আৰু কুঁৱলীও পৰি আছিলে যথেষ্ট। আমি ইয়াতে বহি অলপমান জুই সেকিলোঁ, তাৰপিছতে আৰু অকণমান ফূৰ্তি কৰিম, নাচিম কৰিম, তাৰপিছতে গুচি আহিম আৰু বেছি দেৰিও নাথাকোঁ। আনকালে কেতিয়াবা ৰাতি চুৰ কৰিবলৈ যোৱা হয়, মানে কি আৰু এনেই আমি ফূৰ্তিতে মানুহৰ ঘৰলৈ যাওঁ আৰু ইটো সিটো কিবা কিবি কৰি মেলি গুচি আহোঁ তেনেকৈ। তাৰপিছত এইবাৰ তেনেকৈ যোৱা নহয়, বেছি টাইমো নাথাকোঁ। তাৰপিছতে আমি সকলোৱে পূৰা ডান্স কৰিলোঁ, পূৰা নাচিলোঁ, পূৰা ফূৰ্তি কৰিলোঁ। কিন্তু
গানটো দি দিব নোৱাৰোঁ, কাৰণ গানটো দি দিলে মানে কপিৰাইট লাগি যাব, আৰু কপিৰাইট লাগি গ'লে আৰু চেছ আৰু, গতিকে গানটো দি নিদিওঁ। আৰু গানটো দিয়া হ'লে বেছি ফূৰ্তি লাগিলহেঁতেন। আৰু এই যে হাঁহটো দেখিছে, এইটো মানে আমাৰ হাঁহ ধৰা প্ৰতিযোগিতা এটা হ'ব ইয়াতে। 3টা গ্ৰুপে খেলিব, আৰু ABC কে 3টা গ্ৰুপ দিয়া হৈছে, আৰু এটা গ্ৰুপত 3জনকৈ আছে। 3জনক একেলগতে হাঁহটো ধৰিবৰ বাবে দিয়া হৈছে, আৰু চীনা হাঁহ হয়। চাওঁচোন কোনে পাৰে আগতীয়াকৈ ধৰিবলৈ। আৰু সময় দিয়া হৈছিলে 3 মিনিট। 3 মিনিটৰ ভিতৰত ধৰিব লাগে, আৰু 3 মিনিট যদি ওপৰ হৈ যায় তেতিয়া সেইটো কেঞ্চেল। একেবাৰে ধৰো অৱস্থা, ওচৰৰ পৰাও গুচি গৈছে। তাৰ পৰা পাৰিলে ধৰিব। এইটো চাওক, একেবাৰে ওচৰৰ পৰাই গুচি গ'লি মানে ধৰিব নোৱাৰিলে, গোটেইটো বাগৰি গৈছেগৈ, ধৰিবই নোৱাৰিলে। এনেকৈ মানে বহুত জমনি হৈছিলে, আৰু বহুত ভাল লাগিলে। হাঁহ ধৰা প্ৰতিযোগিতাটো এইবাৰ মানে প্ৰথম কৰা হৈছে, আগতেতো কৰা নাছিলে। আগতে আমাৰ টেকেলি ভঙা প্ৰতিযোগিতাটো খেলোৱা হৈছিলে, কিন্তু এইবাৰ হাঁহ ধৰাটো দিয়া হৈছে। বহুত বেছি ফূৰ্তি হৈছে, বহুত বেছি ভাল লাগিছে, আৰু ওচৰৰ মানুহখিনি এনেকৈ ওলাই আহিলে সকলোৱে একেলগে মেজি ভোজ ভাত খানা খালে মানে বহুত বেছি ভাল লাগে। আৰু কমকৈ হ'লে মানে ইমান ফূৰ্তি নালাগে, বেছিকৈ হ'লে বেছি ফূৰ্তি লাগে। তাৰপৰা এনেকৈ আৰু আজি ৰাতিটো গ'ল। তাৰপিছতে এয়া পিছদিনাখনি মেজি জুই জ্বলোৱা হ'ব। এয়া জ্বলাবলৈ লৈছে ইতিমধ্যে, আৰু বহুত কুঁৱলী পৰি আছিলে, আৰু আমাৰ মেজি জুই এবাৰ অকণমান দেৰিকৈ জ্বলোৱা হৈছে, বহুত বেছি কুঁৱলী দেখি। আনকালে বাৰু সোনকালে হয়, দেৰি মানে 6টা বাজিছিলে আৰু জ্বলাওঁতে। তাৰপিছত আমি সকলোৱে সেৱা সৎকাৰ কৰি ল'লোঁ। মেজিৰ জুই জাহ যাওক জীৱনৰ সকলো দুখ দুৰ্গতি, আৰু মেজিৰ জুইৰ উমাল উত্তাপে লৈ আহক সুখ সমৃদ্ধি আৰু শান্তিৰ প্ৰগতি। তাৰে কামনাৰ ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল।